Welcome back to my channel Runas lifestyle channel tuloi hokoloke swagatom janaisu akha korisu hokoloe bhale ase আপোনালোকৰ দোৱা আৰু আশীৰ্বাদত ময়ো বহুত ভালে আছো তো আজি মই এটা ডেইলি ব্লগ শেয়াৰ কৰি আছো আপোনালোকৰ লগত তো দেখিব পাৰিছে মই অলৰেডি বজাৰলৈ বুলি ওলাই আহিছো কাৰণ কেটামান ফুল কিনিম বুলি ভাবিলো হাটবাৰে বহুত বেছি ফুল ওলাই বজাৰত আৰু সেই কাৰণে মই হাটবাৰে কৈ ফুল কিনিব আহো যদিও ভিৰ থাকে আৰু ৰাতিপুৱাৰ ভাগতে আহো ৰান্ধা কৰাৰ আগতে মই বজাৰলৈ আহো ফুল কিনিব নহলে অলপমান দেৰি হৈ গলে শেষ হৈ যায় মই গৈ প্লাই দেখো অলৰেডি ভাল ভাল ফুলবিলাক শেষ হৈয়ে গৈছে তো যিবিলাক থাকে আৰু সেইবিলাককে লৈ আহো মই শেষত যিকি নহওক আহিছো যেতিয়া মই কেটামান ফুল ললো আমাৰ ইয়াতে ফুলৰ দোকান এনেকুৱাই সৰু সৰু বহুত বেছি ডাঙৰ দোকান ইয়াতে নাই তো এতিয়া মই দোকান তিনিখন দোকানৰ পৰা অলপ ফুল লৈছো চাব পাৰিছে ফুলখিনি ঘৰলৈ গৈ মই আপোনালোকক ফুলখিনি ভালকৈ দেখুৱাম দেখিব পাৰিছে বজাৰত আজি ভিৰ অকমান বেছি কাৰণ আজি হাটবাৰ সকলোৱে বজাৰ হাট কৰে মই হাটবাৰে এনে বজাৰত একো নিকিনো কাৰণ বহুত বেছি ভিৰ হয় মই অনলি ফুল কিনো আৰু গুচি আহো এখিনি ঠাইতো সৰু এখন দোকান আছে ইয়াৰে লৰাটো বহুত ভাল কম দামতে ফুলবিলাক দি দিয়ে আল্টিমেটলি মই এতিয়া ঘৰলৈ গৈ আছো ফুল কিনা হৈ গল ইয়াৰ পিছত মই ঘৰত গৈ বহুত কাম বাকি আছে হেবিলাক কৰিব লাগিব আকৌ ৰান্ধিব লাগিব মই যেতিয়া আমাৰ মাৰ ঘৰৰ পৰা আহো তেতিয়া ৰাস্তাতে এখন 2-3খনে নাৰ্সাৰী পৰে তাৰ পৰা মই মাজে মাজে ফুল কিনি আনিছিলো আগত এতিয়া নহয় দেই 2 বছৰৰ পৰা মই অলপ কমে ফুল কিনো কাৰণ বহুত বেছি হৈ গৈছে মতে ফুল কিনি ৰেডি কৰি লোৱাৰ পিছত আকৌ আহিম মই টমেটো আৰু আলু কাটি ললো আপোনালোকে লগত থাকিব যিসকল নতুন বন্ধু বান্ধৱীয়ে মোৰ চেনেলটো আজি প্ৰথমবাৰ চাই আছে তেওঁলোকক বহুত ধন্যবাদ জনাইছো ভিডিওটো চাই থকাৰ কাৰণে আৰু মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু লগত থাকিব আৰু পুৰণা বন্ধু বান্ধৱী সকলকো মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছো কাৰণ আপোনালোক লগত আছে কাৰণে মই থাকিব পাৰিছো ইউটিউবত আছো বহুত ধন্যবাদ ভিডিওটো চাই থকাৰ কাৰণে এইদৰে সদায় সাপোৰ্ট কৰিব থ্যাংক ইউ সো মাচ সকলোকে দেখিব পাৰিছে মই কেৰেলা কাটিছো তো আজি বহুত শৰ্টকাট বনাম কাৰণ 2-3টাই বনাম কেৰেলাৰ লগত আলু দিম আৰু ভাজি বনাম এটো আৰু মাছ টমেটো আলু দি বনাম আৰু এটা কিবা টমেটোৰ টক থাকিব নহলে সালাড থাকিব কিবা এটা থাকিব আৰু আজি মই বঠিখনে দি কাটি আছো কাৰণ বঠিখনে দি কাটিলে বহুত সোনকালে হৈ যায় কামখিনি মই আজি সোনকালে কৰি আছো কাৰণ ফুলবিলাক ৰুম আৰু আপোনালোকক দেখুৱাব আছে ভিডিও কৰিব আছে আগতে এজনী ছোৱালী আছিলে মোৰ সবজিখিনি কাটি দিবৰ কাৰণে কিন্তু এতিয়া মই ৰিসেন্টলি অকলে সব কাম কৰি আছো ৰান্ধাৰ পৰা আদি কৰি বাসন বৰ্তন ধোৱা আৰু এইবিলাক কামখিনি মই অকলে কৰো আৰু এতিয়া কৰি ভালে লাগি যায় আৰু বেয়া নালাগে মই কৰিব পাৰো এইখিনি কাম ধুনিয়াকৈ আৰু এটা দায়িত্বও থাকে যেনিবা মই বজাৰত গৈছো আহি ৰান্ধিব লাগিব
তেতিয়া তাই যদিও ৰেডি কৰি ৰাখিছিল কিন্তু মই ৰান্ধাখিনিয়ে বহুত কষ্ট পাইছিলোঁ যেন লাগে আৰু তেতিয়া এনেকুৱা আছিল কিন্তু এতিয়া যেতিয়া মোৰ সকলোখিনি কৰিব লাগে তথাপিও সেই একেখিনি সময়তে মোৰ হৈ যায় আগত দেখাই আনিছোঁ আহিয়ে একেবাৰে ৰন্ধা বঢ়া লৈ ব্যস্ত হৈ আছিলোঁ হেতু কাৰণে ফুলখিনি দেখুৱাবই পৰা নাছিলোঁ এতিয়া সময় পালোঁ ফুলখিনি দেখুৱাইছোঁ আহকচোন তো এইটো কি ফুল ক'ব পাৰিছেনে এইটো ফুলক পিটুনিয়াৰ বুলি কোৱা হয় এইটো হেংগিং কৰি ৰাখিলে বহুতেই ধুনীয়া লাগে মই অলৰেডি ৰাখিছোঁৱে আৰু এইটো ডালিয়া হয় সৰু ডালিয়া আৰু পিটুনিয়াৰে আজি কিনিব গৈছিলোঁ মই পিটুনিয়াৰ কিনিছোঁ বহুত আৰু অলপ চন্দ্ৰমল্লিকাও কিনিছোঁ আৰু নয়নতৰা কিনিছোঁ আৰু বহুত কিবা কিবি কিছুমানৰ নাম পৰ্যন্ত মই ভালকৈ নাজানো ভাল লাগিছে কিনি আনিছোঁ মানে এটা দুটা ফ্লাৱাৰৰ মই নামটো মানে এই ফ্লাৱাৰটো চিৰি গৈছে যে এইটো নামটো নাজানো আৰু এইটো কি ফুল ক'ব পাৰিবনে এইটো বাটাৰফ্লাই বুলি কওঁ আমি সৰু এটা গছতে সৰু এডাল পুলিতে ইমান ধুনীয়া এটা ফুল ফুটে দেখিবলৈ বহুত ধুনীয়া আৰু মাল্টি কালাৰ হয় মই তিনিটা কালাৰ আনিছোঁ আগতো আনিছিলোঁ এইবিলাক বৰষা আহিলে ফুলবিলাক নাথাকে মৰহি যাব দেখুৱালোঁ এইবাৰ বাকি কামখিনি তৎক্ষণাতে কৰি লওঁ চাব পাৰিছে পাকঘৰটো একেবাৰে অৱস্থা নাই সকলো বস্তু ইফাল সিফাল হৈ আছে এতিয়া মই পটাপট ৰান্ধা শেষ কৰি বাচনখিনি ধুই তাৰ পিছত যাম ফুল ৰুবৰ কাৰণে ৰান্ধা শেষ হ'ল বাৰু দেখিব পাৰিছে কেৰেলা অফ কৰিলোঁ আৰু মাছ আৰু টমেটো আলু দি মাছ ৰান্ধা সকলোখিনি মাছ ইয়াতে দিয়া নাই বাৰু ছোৱালী এনেকৈ দিলে নাখাব অলপমান বাচনে আছে সেইখিনি আহি পেলাই মই কৰি ল'ম বাকিখিনি প্ৰায় গেছ মুছা হাবি জাবিবিলাক হৈয়ে গ'ল অলপ আছে বাৰু আৰু এইবিলাক ভাত ৰেডি সব এতিয়া মই বাকিখিনি কাম ফুল ৰুই আহি পেলাই কৰিম অলপ বাচন আছে এতিয়া সকলো কাম শেষ কৰি মই আহি গলো ফুল ৰুবৰ কাৰণে আপোনালোকে লগত থাকিব
আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ অনুৰোধ থাকিল এতিয়া মই আৰু বেছি নামাতো কি কৰো নকৰো আপোনালোকে চাই থাকিব আৰু কমেন্ট শেয়াৰ কৰিব পাহৰি নাযাব এইটো দেখিব পাৰিছে পুৰণা টাব ইমান বিলাক টাব নকত পাম তো পুৰণা টাব এটা ওলাইছো ইয়াতে মই হেতু ফুল ৰুম নতুন বন্ধু বান্ধৱীসকলে ভিডিঅ'টো যদি আজি প্ৰথমবাৰ চাইছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লগত থাকিব
Bye.